Hi dosto, good morning to everyone. মই ৰাজন হৈকাই অন্যটা ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল ডিআৰজলৈ স্বাগতম জনাইছোঁ আপোনাক। মই আছোঁ বৰ্তমান অৰুণাচলৰ পাছিঘাটত আৰু এতিয়া ৰাতিপুৱা এপ্ৰক্সিমেটলি 6টা বাজিছে আৰু মই এয়া চাইকেল লৈ অলপ ৰাইডিং কৰিব যাওঁ। মই আছোঁ বৰ্তমান অৰুণাচলৰ পাছিঘাটত আৰু এই পাছিঘাটৰ ওচৰতে এখন এটা জেগা আছে। তালৈ যাব পাৰোঁ নোৱাৰোঁ চাই লওঁ, কিন্তু তালৈ বুলি ওলাই আহিছোঁ। ৰাতিপুৱাই চাইকেল লৈ অলপ ৰাইডিং কৰি দিম বুলি ভাবিছোঁ। অসমত চাইকেল চলোৱা অৰুণাচলত চাইকেল চলোৱা এটা বেলেগ পাৰ্থক্য। চ' চাই থাকক ক'লৈ যাওঁ, কেনেকুৱা অৰুণাচলত চাইকেল চলোৱা এক্সপিৰিয়েঞ্চ। চ' লেটছ চি। অৰুণাচল আৰু অসমৰ মাজত বহুতে পাৰ্থক্য। অৰুণাচলত পাহাৰ যিহেতু ৰাস্তা কিছুমান ওখোৱা আৰু যিবিলাক সেই ৰাস্তা বনোৱা নাই সেইবিলাক তেনেকৈ শিলগুটি দিয়া আছে। ইয়াত অলপ দূৰ চাইকেল চলালে বহুত ভাগৰ লাগে, কিন্তু আজি কিমান দূৰ যাব পাৰোঁ আৰু টাৰ্গেট ডেষ্টিনি পাবগৈ পাৰোঁ নোৱাৰোঁ চাই লওঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। হয়তো যামগৈ থাকিলে ধুনীয়া জেগা এটুকুৰা দেখাব যাম আপোনালোকক। দেখা হোষ্টেল ইয়াৰ পৰা এইটো পকা ৰাস্তা হয়। সেইফালে আছে IT পলিটেকনিক কলেজ আৰু এইফালে আছে JNC জৱাহৰলাল নেহেৰু কলেজ। চাই থাকক কেনেকুৱা লাগে এইটো হোষ্টেল, JNCৰ হোষ্টেল আৰু এই পকা ৰাস্তা। চাই থাকক ৰাস্তা আগত দেখি পাব। আৰু বিশেষ এটা কথা, অৰুণাচলত একো দোকান চোকান নাপায়, বহুত দূৰত দোকান পায়। এইফালে এখন আছে, এইফালে নামোতে ভাল লাগে, কিন্তু উঠোঁতে মজা আহি যাব। চাব এতিয়া ৰাস্তা। ৰাতিপুৱাই হোষ্টেলত থকা মজা আহি পেলাই। পেডেল মৰাৰ কোনো প্ৰয়োজনেই নাই, ইয়াত বিন্দাছ গৈ থাকিব। এনেকৈ বহুত দূৰ যাব লাগিব এনেকুৱা ৰাস্তাতে, তাৰপিছতে পকা ৰাস্তা পাম আকৌ। এইটো হ'ল JNC কলেজ আৰু মই আছোঁ বৰ্তমান JNC আপাৰ কলেজত। JNC মানে হৈছে জৱাহৰলাল নেহেৰু কলেজ। এইবোৰ মাত পূৰা ডাউন। JNC কলেজ, জৱাহৰলাল নেহেৰু কলেজ। ইয়াত এদিন আহিছোঁ, এটা ব্লগ মই দিয়া হৈছে মোৰ ইউটিউব চেনেলত। Oh my God, এনেকৈ হ'লে চাইকেল পূৰা একেদিনে ধ্বংস হৈ যাব। পূৰা পেডেল মৰাৰ কোনো প্ৰয়োজন নাই, ইমান স্পীড যায় ন, চাইকেল একেদিনে ধ্বংস হৈ যাব পূৰা। Oh my God, ব্ৰেক নন ষ্টপ মাৰিয়ে থাকিব লাগিব। আহোঁতে কিন্তু মজা লাগিব, যাওঁতে পূৰা ফাই গৈ আছোঁ। সেইখন হৈছে, তালৈকে যাম যদি সময় হয়, তালৈকে যাবলৈ চেষ্টা কৰি আছোঁ। এখন GTC বুলি কোৱা হয়, GTC নাজানো কি হয়। মস্তি কুট্ৰা পাহাৰ এৰিয়া যে, বতাহ মাৰি আছে পূৰা। আৰু তললৈ যাওঁ, আপোনালোকে দেখিছে ইয়াত কোনো পেডেল মৰা প্ৰয়োজনেই নাই যাওঁতে।
নিজে নিজে গৈ থাকিব। কিন্তু এটা কামেই আছে, ব্ৰেকডাল মাৰি যাব লাগিব অনবৰতে ব্ৰেক মাৰি যাব লাগিব। কিছুমান জেগা ওখও আছে, তথাপিতো সেইবিলাকত পেডেল নামাৰিলেও হয়, যিহেতু পাহাৰ এৰিয়া সেইবিলাক। মাই গড, চাইকেল বেয়া হৈ যাব এনেকৈ হ'লে। ব্ৰেক নন ষ্টপ মাৰিয়ে থাকিব লাগিব। এইটো বস্তুতে দেখাম আপোনালোকক। JNC কলেজ আছে, কিন্তু চিৰি আছে ইয়াৰ পৰা চিৰিটো এনেকৈ উঠি যাব লাগিব। এদিন অন্য এটা ভিডিঅ' আপোনালোকক দেখুৱাম JNC লৈ কেনেকৈ যায়। ৰাম ওপৰত আছে। চাই থাকক। ৰাতিপুৱাই চাইকেল চলোৱাটো এটা গুড এক্সাৰচাইজ হয়, তো চাইকেল চলাব লাগে। কিন্তু অৰুণাচলত চাইকেল চলোৱা এটা মজাই বেলেগ। এইটো হ'ল JNC নিউ কেম্পাছ আছিলে। মই য'ত আছিলোঁ আপাৰ কেম্পাছটো হ'ল নিউ কেম্পাছ, আৰু JNC ইয়াত আছিলে এখন হ'ল পুৰণি কেম্পাছ। এইটো বল খেলা ফিল্ড, কিবা কিবি ৰানিং, ৰাতিপুৱা ৰানিং কৰি আছে ষ্টুডেণ্টবিলাকে। এইফালে আছিলে এইটো JNC, এইটো অল্ড কেম্পাছ হয়। আৰু JNC হৈছে অৰুণাচলৰ প্ৰথম কলেজ, আৰু চবতকৈ এতিয়া ডাঙৰ কলেজ বুলি জনা হয়। এখন ষ্টাব্লিছ হৈছিলে। ইয়াৰ বিষয়ে মই এটা ভিডিঅ' দি থোৱা আছে, সেইটো চাই ল'ব। ত' ইয়াৰ পৰা মই এতিয়া টাৰ্ণিং ল'ব লাগিব, চাই লওঁ কোনফালে যাব লাগিব। গুগল মেপত চাই ল'ব লাগিব, যিহেতু মই অৰুণাচল চিনি নাপাওঁ। দেখা যাওক, চাই লওঁ। একচুৱেলি গুগল মেপত বিচাৰি নাপালোঁ। গুগল মেপত চাইছিলোঁ যিহেতু অৰুণাচলৰ নেটৱৰ্কৰ ইছ্যু দিয়ে, ত' ইয়াত গুগল মেপ মই খুলিব নোৱাৰিলোঁ, নেটৱৰ্ক নাই। আৰু ফোন কৰিলেও ফোন নাযায়, ফোন কৰিলেও ঘপককৈ নাহে, কেতিয়াবাহে আহে। GDC বুলি কয় নেকি? আই থিংক GDC কোনে হ'ব। আৰু বেছি দেৰি নালাগে, 10 মিনিট 20 মিনিট। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। পেডেল মাৰিব পাব লাগে, তেতিয়া চাইকেল চলাব লাগে। বিনা পেডেলত গৈ থাকিলে চাইকেল চলোৱা নিচিনাই অনুভৱ। মই আহিছোঁ পাহাৰটো লিখি আছে, পাহাৰটো ভৰি বিষালেইচোন, কিমানটো যামৰ ঠিক নাই। অৰুণাচলৰ ছোৱালীবিলাক বহুত ধুনীয়া হয়। এতিয়া আহিব জেগা যেতিয়া পাইছোঁহি, আকৌ উঠিব লাগিব। এই ভৰি বিষাই গ'ল যে, কিমান চাইকেল চলাবা। চাইকেল চলাই আমনি লাগিছে, ভৰি হাত বিষাই গৈছে। পালোহি আৰু বেছি দূৰ নাই। বহুত তামাম বিষাইছে কিন্তু ভৰি। অলপ দূৰ খোজকাঢ়ি যাওঁ,
অলপ খোজকাঢ়ি যোৱাৰ পিছতে পালোহি আৰু 1 কিলোমিটাৰমান আছে মোৰ ডেষ্টিনি। চ' ৰাতিপুৱা আপোনালোকক দেখাই দিম। এটা ধুনীয়া জেগা, পিকনিক খোৱা প্লেচ হয়। চ' আপোনালোকে আহি খাবহি পাৰে, বৰ ধুনীয়া হৈ আছে। অৰুণাচলত বৰফ গিৰে, কিন্তু এতিয়া বৰফ গিৰি আছে হ'বলা ক'ৰবাত, বৰ ঠাণ্ডা। ঠিক কথা কওঁ, নোৱাৰিছোঁ চাইকেল চলাব, ঠেলি আহি আছোঁ। ফাৰ্ষ্ট ব্লক এজনে চলাই আহি আছে, লোকেল ল'ৰা আছে। চ' পাৰা সিহঁতৰ প্ৰেক্টিচ আছে, কিন্তু আমাৰ নহ'ব, নচলিব। চ' চাই থাকোঁ আগলৈ, চাইকেল চলাম আৰু এতিয়া। চ' ইয়াৰ ৰাস্তাবিলাক ওখ বুলি আপোনাৰ অনুভৱেই নহ'ব চলাই আহোঁতে, কিন্তু যেতিয়া চলাই ভাগৰি যাব ন, তেতিয়াহে গম পাব কিমান আপ। এইফালৰ পৰা এতিয়া ৰ'ব লাগিব আমি ৰাইট চাইড ল'লে 1 কিলোমিটাৰমান গ'লেই চাইকেলে পাই যাম। আলহী এইফালৰ পৰা চাইকেল চলাব পাৰিম হ'বলা, এনেকুৱা অনুমান হৈছে। এইফালৰ পৰা চাইকেল চলাব পাৰিম। যাওঁতে কি অৱস্থা হ'ব মই নিজে গম পোৱা নাই। হেৰিয়া চাই থাকক। চ' অৰুণাচলত চাইকেল চলোৱাটো ইমান ইজি নহয়, অসমত যেনেকুৱা ইজি। ইয়াত ৰাস্তাবিলাক গমেই নাপাব, চলাওঁতে লাগিব। আপ আছে কিছুমানত, কিন্তু ডাউন আছে কিছুমানত, আপ আছে। আৰু আপ থকাবিলাকতো আপুনি অসমত চলোৱা কিছুমানে নোৱাৰে। ইয়াত থকা লোকেল ল'ৰাবিলাকে পাৰে, বিকজ সিহঁতৰ প্ৰেক্টিচ হৈ গ'ল ন চলাই। এতিয়া ডাউন আছে, চব ভাগৰ লাগি গৈছে আৰু এতিয়া ডাউন পেডেল নমোৱাকৈ হৈ আছে। বেছি মানে আৰু পালোহি জেগা। এতিয়া পিকনিক খোৱা প্লেচ, বহুত ধুনীয়া লাগে। দুদিনমানৰ আগতে ইয়াতে মনোজ ভাই আহি গৈছে, তাৰ আগদিনাখন মই আহিছিলোঁ। তেওঁ অহা ভিডিঅ'টো আপোনালোকক দিছোঁৱে। মই আহিলোঁ, খোজকাঢ়ি আহিছিলোঁ, বেছি দূৰ নহয়, ডাইৰেক্ট পাই যায়হি জেগাত। কিন্তু আজি চাইকেল লৈ আহিলোঁ, বিকজ চাইকেলটো কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় তাকে চাবৰ কাৰণে মই আজি চাইকেল লৈ আহিলোঁ। চাই লওক ডেষ্টিনি পালোহি। সেয়া আগত 20 মিটাৰমান আছে আৰু পালোহি। গোলা উৰুৱাই দিছে চবফালে, পাহাৰ। কিবা কেম্প আছে, পালোহি জেগাই পাই গ'লো ইয়াৰ দেই। মাজত গৈ লওঁ, বৰ ধুনীয়া লাগে প্লেচ। ধুনীয়া মানে কি পিকনিক খোৱা প্লেচ হয়, পাহাৰ। ত' ইয়াত আহি যাব, বৰ ধুনীয়া লাগে। ফাইনেলি পাই গ'লোহি। ত' এইখন হ'ল পাছিঘাট দলং, ৰাণাঘাট পাছিঘাট বুলি যাক যিখন ব্ৰিজ আছে, পাছিঘাট ৰাণাঘাট। আৰু এইখন হ'ল চিয়াং নদী, যিখন আমাৰ অসমত ব্ৰহ্মপুত্ৰ হৈ ওলাইছেগৈ। এইখন হ'ল চিয়াং নদী, পাহাৰ আছে, কি ধুনীয়া লাগে। এটা বৰ ধুনীয়া পৰিৱেশ, মনোৰঞ্জন পৰিৱেশ। ত' আপোনালোকে আহি পাব পাৰে। এয়া চাওক বেলি ক'ত আছে, বেলি ক'ত গ'ল, বেলিটো মোবাইলত ওলোৱা নাই, কিন্তু অলপকৈ ওলাই আছে সেইফালে। চ' এখন হ'ল চিয়াং নদী। আগতেও আহিছোঁ মই, ইয়াত ভিডিঅ' বনাই দিছোঁ। চ' এইখন হ'ল এনেকুৱা চিয়াং নদী, আৰু সিফালৰ পৰা এখন বেলেগ নদী আহিছে। আৰু এই চিয়াং নদী দুইখন মিলি পেলাই অসমলৈ গৈ অসমত ব্ৰহ্মপুত্ৰ হৈ ওলাইছেগৈ। মই দেখাই আছোঁ অকণকৈ। চ' চাই যাওক, অলপমানৰ ইমূৰৰ পৰা আহোঁগৈ। বেক কেমেৰা কৰি লৈছোঁ। এইটো বেলি ভোকটো কিমান আছে এতিয়া। মনোৰঞ্জন পৰিৱেশ।
দলংখন ন পানীৰ পৰা বহুত ওপৰত আছে, বহুত ওপৰত। যেতিয়া তললৈ গৈ চোৱা হয় বা ইয়াৰ ওপৰৰ পৰা যেতিয়া এনেকৈ চোৱা হয় ন, তেতিয়া গম পোৱা সেইখন গাড়ী চব ট্ৰাক হয়, কিমান ওপৰত আছে। পানী আছে অলপ অলপ। ইয়াতে আমি আকৌ এদিন আহিম। মই যিহেতু ইয়াতে কামত আহিছোঁ, মোৰ লগৰীয়া কেইজন মানুহ আছে, চ' গোটেইকেইজনে আহি খানা এটা খাম বুলি ভাবিছোঁ ফেব্ৰুৱাৰী 1 তাৰিখৰ আগত। ত' আপোনালোকেও আহিব। ইয়াত কি গম পায় নাপায়, দিনত অলমষ্ট পিপুল যিবিলাক পিকনিক খাব আহে সেইবিলাক অলমষ্ট পিপুল আছামৰে হয়। অৰুণাচলৰ বহুত কম মানুহ আহে। অৰুণাচলৰ অসমৰ পৰা বহুত মানুহে আজিকালি যায় জেগাটো। পাছিঘাট লিখা হৈ আছে, পাছিঘাট। দলংখন ইমানেই। আজি পৰা এইটোতে এখন চাবলৈকে ইমান কষ্ট কৰি আহিছোঁ। জেগাটো ভাল লাগে। চেল্ফি দুটামান লৈ লওঁ আৰু। চ' মই আছোঁ দলঙৰ ওপৰত। এতিয়া দলঙৰ তললৈ যাম। দলঙৰ তলৰ পৰা চামগৈ কিছুমান জেগা চাবলগীয়া জেগা আছে, ধুনীয়া ধুনীয়া। চাবলগীয়া জেগা নহয় একচুৱেলি, কিন্তু এনে এটা ভাল লগা ছাইট আছে, কিনো আছে পাছিঘাটৰ দলঙৰ ওচৰত, তাকে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিন্তু এটা কথা, যদি পাহাৰ চাই ভাল পায় বা এনেকৈ নদীৰ কাষত যদি খানা খাই ভাল পায়, তেতিয়া ৰাণাঘাটলৈ আহি চাব। ৰাণাঘাট এটা ধুনীয়া প্লেচ হয়, যিহেতু এখন ব্ৰহ্মপুত্ৰৰ প্ৰথম অংশ বুলি ক'ব পাৰি আমাৰ ভাৰতৰ, চিয়াং নদী। চ' এইখন চাবলৈ আহিব পাৰে আপোনালোকে। ইয়াত পাহাৰ আছে, গছ গছনি আছে, কিবা পিকনিক প্লেচ, ধুনীয়া প্লেচ হয়। দিনত অহাহেঁতেন আপুনি গম পালেহেঁতেন কিমান অসমৰ মানুহে ইয়াত আহি খানা খায়। চ' আজিৰ ভিডিঅ'টো ইমানলৈ, কিন্তু যদি পিকনিক খাব পাৰে আহিব পাৰে। আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' মিট ইউ এগেইন ইন দ্য নেক্সট ভিডিঅ'। চ' লেটছ বাই বাই। Let's go. So let's go. So let's go.